কিমান হৈছে? 20 টকা। ঐ আহিলি ৰাতিপুৱা আহিছ যে কিহত আহিছ? এই বাছৰ বাহিৰে আৰু কিনো আছে? সেইটোতো আচ্ছা তই বচোন মই চুট হৈ চাহ বনাই আছো। ইণ্টাৰভিউ এটা আছে আজি। হয় নেকি? আহি আছো। অ বোপা উঠিলা? হয় খুৰা উঠিলো দিয়া। আজি এমাহৰ মূৰত এইজনো আহি পাইছেহি। হয় হয় পিছে হেৰি নহয় 2 মাহ হ'ল ভাড়া নিদিয়া। বুজিছা বোপা, এই মোৰ টকা পইচাৰ ইমান অভাৱ নাই, কিন্তু বেছি দিন হ'লে অসুবিধা তোমালোকৰে হয় দিয়াচোন। বুজিছা নহয়? হয় বুঢ়া, জন্ম হয় গুড় খালে চাগে এনেকুৱা মানুহ হয়। কিবা কৈছা? নাই নাই একো নাই। অ মাজনী আহিলা? খুৰা ক'ৰবালৈ গৈছিলা? এনেই চেনি চাহপাত পিঁয়াজ এইবিলাকে ল'বলৈ। আপুনি কথা পাতি লওক, মই আপুনি বহক দেই, মই আহিছো। যোৱা। কালি ৰাতিপুৱা উঠি চৰাই মাতটো কম, ই বুঢ়াৰ ভাড়া খোজা মাতটো বেছি শুনা পাওঁ বে। ইমান পেকপেকাই থাকে, মাথা চাথা বেয়া হৈ যায়। ঐ দিগন্ত, এই ছোৱালীজনী কোন হয়? কোন ছোৱালী? এই বুঢ়াৰ লগত কথা পাতি আছিলে যে, মই চোন আগতে দেখা নাই ইয়াতে। নহয় বে, তই যোৱাৰ পাছত আমাৰ ইয়ে খালী হৈ থকা ৰুমটো তাই ভাড়াত লৈছে। ছোৱালীজনী দেখি কিন্তু ভালেই লাগিছে। বেয়া ভাল কেনেকে জানিম ভাই, চিনাকি হৈ চান্সে পোৱা নাই। ৰাতিপুৱা আহিয়ে তাইক দেখিলো। তাইৰ নামটো জানো নেকি? এক কাম কৰো, তাইক বায়'ডাটা এখন দিবলৈ কওঁ। তোৰো সুবিধা হৈ যাব আৰু মোৰো তোৰ প্ৰশ্নৰ উত্তৰ দিব নালাগিব। হে বাল কেলা, মোৰ কাম নাই নেকি আৰু বে? মইতো দেখা নাই তোৰ কাম। হয় একচুৱেলি মোৰ অলপ পলম হ'ব। অ'কে, নাই সোনকালে হৈ যাব। হয় আচ্ছা ঠিক আছে বাৰু, মই আপোনাৰ লগত আহি কথা পাতি আছোঁ। হয় বাই। আচ্ছা এই ডকুমেণ্টটো দিয়াচোন। হয় ছাৰ। আচ্ছা অগ্নিভ বৰুৱা ন? হয় ছাৰ। কোৱালিফিকেশ্যন তোমাৰ? ছাৰ মই MA ক্লিয়াৰ কৰিছোঁ। MA ক্লিয়াৰ কৰিছা? হয় ছাৰ। গুড। আচ্ছা কোৱাচোন কিহৰ কাৰণে আহিলা? ছাৰ এড এটা পাইছিলোঁ আপোনালোকৰ কোম্পানীত, পষ্ট এটা খালী থকা বুলি, তাৰে কাৰণে আহিছোঁ। আচ্ছা আচ্ছা, কিন্তু তোমাৰ ষ্টাৰ্টিং চেলাৰী কিন্তু 10,000ৰ পৰাহে হ'ব। ছাৰ মোৰ একো প্ৰব্লেম নাই। হ'ব? হয় ছাৰ। তাৰপাছত তোমাৰ কাম চাই ফালে বঢ়াই দিম। অ'কে ছাৰ। ন বাকী তোমাৰ ডকুমেণ্টটো ক্লিয়াৰেই আছে, ঠিকে আছে। এটা কাম কৰা, এইখিনিতে তুমি এটা চাইন মাৰা। ডকুমেণ্টটো ৰাখিছোঁ মই তোমাৰ। হয়। আৰু কোম্পানীৰ ফালৰ পৰা কল যাব তোমালৈ। অ'কে ছাৰ। ঠিক আছে। পাৰ্চেলৰ 10,000 দিম বুলি কৈছা। ঠিকে আছে, কৰি থাক। এনেই তোৰ কাম এটা দৰকাৰ আছিলে। এই সোমবাৰৰ পৰা যাব দিছে, ৰ চাই লওঁ কি হয়। বঢ়িয়া। তাইৰ নামটো কি সঁচাকৈ নাজানো নেকি? কোন তাই? বুঢ়াৰ লগত কথা পাতিছিলে যে মৰ্ণিং।
এটলিষ্ট ৰাতিটো এইবোৰ নোলাবি হে তাইৰ নাম ল'লে তই এনেকুৱাকৈ ৰিয়েক্ট কৰ যে ভাল পাওঁ চাগে তই খা চুপচাপ আৰে ৰঞ্জন তই আৰে পৰি তই ক'ৰ পৰা ওলালিহি ইমান দিনৰ মূৰত? কাম এটা আছিলে তইহে ফোন চোন নকৰা মোৰ হলি কাম আছে অলপ ওলাই যাওঁ তোৰ ভালনে ভাল 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 আচ্ছা শুনচোন তই মোৰ ৰুমলৈ আহিবিচোন মোৰ তোৰ লগত বহুত কথা পাতিবলগীয়া লগ পাম তেন্তে ঠিক এদিন। আছে লগ পাম আচ্ছা শুন মই দেৰি নকৰো গৈ থাকো ঠিক আছে দে বাই 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 ঐ পৰি ক'ত আছো তই ক'ৰ পৰা আহিলি তই ক'ৰ পৰা আহিলি মই তোক দেখি আহিলো আকৌ এই হ'ব মিছা কথা ক'ব নালাগে ব'ল একাপ চাহ খা আহোগে এতিয়া কচোন খবৰ কি খবৰ ভালেই তোৰ ক কেনেকুৱা মোৰ ভালে পিছে ক'ত থাকো আজিকালি এই অকমান আগতে যে কথা পাতি আছিলো ছোৱালীজনী সেইখিনিতে অ' আচ্ছা পিছে ছোৱালীজনী কোন হয় অ' ৰঞ্জন এই তাইৰ আৰু মোৰ বহুত আগৰে চিনাকি কিবা খা নাই নাই নাখাওঁ একো নহয় মই খম নখা এই নালাগে বাৰু আচ্ছা তই তাইৰ কথা সুধিলি যে মানে ৰঞ্জনৰ কথা অহ মানে আমি একেটা কেম্পাছতে থাকো একেলগে ৱাও হয় নেকি মানে তহঁতে এজনে আনজনীক চিনি পাও চিনি পাওঁ কিন্তু কথাহে পতা হোৱা নাই তোৰ তাত নাম্বাৰটো আছে চাগে এনে নম্বৰটো আছে মানে কেতিয়াবা লাগে হয় নেকি দিব পাৰিবি চাগে দিব পাৰিম কিন্তু চা মই দিয়া বুলি নকবি কিন্তু হাই মই অগ্নিব ইয়াতে থাকো অ'কে মানে ৰাতিও বহুত হ'ল দোকানবোৰো বন্ধ কৰিছে জলকীয়া পাম নেকি জলকীয়া অঁ জলকীয়া অ'কে ফাইন দি আছো এক ছেকেণ্ড লক থেংক ইউ ৱেলকাম একো অসুবিধাটো নহয় নাই নাই একো অসুবিধা নাই ইটছ অ'কে থেংক ইউ গুড নাইট গুড নাইট